আহিলোঁ যেতিয়া ইয়াত ডিলাৰত বাইক কি আছে অকণমান দেখা দিম সাৰ্ভিস কৰি দামটো তো আজিৰ ভিডিঅ'টো ডাইৰেক্ট বাইকৰ মিটাৰটোৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ 995 চলিলে দেখিছে নহয় আৰু 5 কিলোমিটাৰ হ'লে 1000 হ'ব আৰু ফাৰ্ষ্ট সাৰ্ভিসিং 1000 কিলোমিটাৰ দিয়ে তেন্তে এতিয়া ৰাস্তাত একো দেখাই নাথাকোঁ আৰু ডাইৰেক্ট KTM ডিলাৰ ডিব্ৰুগড় যাওঁ তাত গৈ পিনে দেখাই আছোঁ আৰু এইটো ভিডিঅ'ত আজি আপোনালোকে বহুতে মোক কমেণ্ট কৰে যে KTM বাইকৰ প্ৰাইচ কিমান কোনখন বাইক কিমান টকীয়া সেই গোটেই ডিটেইলছ গোটেই বাইকৰ যিমান KTM বাইক আছে গোটেইখিনি অন ৰোড প্ৰাইচ কিমান এইটো ভিডিঅ'তে গম পাই যাম তেন্তে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক ডাইৰেক্ট গৈ লগ পাই আছোঁ ডিলাৰত হেল্ল' মাইক চেক তো মটৰ ব্লগিং কৰিবলৈ যে মোৰ ছেটআপ এটা লাগে হয় নাই কেমেৰাটো এনেকৈ লগাই দিলে মজা হ'ব এতিয়া এনেকৈ মানে অকণমান দিগদাৰী হতাহে আৰু মানে গৈ থাকোঁতে ভিডিঅ'টো কৰিব নোৱাৰিছোঁ ন তাকে ইন ফিউচাৰ চাং GoPro ল'বলৈ যদি পইচা পাতি হয় ল'ম আৰু ইন ফিউচাৰ মানে সেইটো আগতে গ'ল চা ৰখি আছোঁ মই তাৰপিছত এতিয়া হ'লেও গৈ থাকোঁ আৰু ডিব্ৰুগড় আজি একদম টিপটপ হৈ যাব আৰু ছাৰ্ভিচিং হয় মোৰ মইনাজনী কি বাইকখনৰ নাম এটাও কিবা এটা হ'ব লাগে হয় নাই আপোনালোকে ছাজেষ্ট কৰিবচোন কি ভাল আজি আৰু চ'ল' ৰাইড হৈছে ন দুইটাই আৰু ফুডবেক লগাব আছে সেইকাৰণে আজি চ'ল' দুইটা আৰু লগৰকেইটা ফাৰ্ম আছে মানে সেইকাৰণে দুইটা একদম চ'ল' ৰাইডে মাৰি দিছোঁ আৰু আজি লেটছ গো ডাইৰেক্ট গৈ ডিব্ৰুগড় লগ পাই আছোঁ KTM ডিলাৰ তো এতিয়া মই আহি পাই গ'লোঁ ডাইৰেক্ট KTM ডিলাৰ এইফালে আজি দুটা চ'ল' ৰাইড মাৰি দিলোঁ চিংগুল তাৰ বাইকখনৰ মানে বনাবলগীয়া কাম আছে সেইকাৰণে এতিয়া ভিতৰলৈ যাওঁ আৰু বাকীবোৰ চব দেখিবই আৰু এতিয়া ডিলাৰৰ পৰা ওলাই দিলোঁ মানে আৰু অকণমান টাইম লাগিব ছাৰ্ভিচিংটো কৰি আছে ন তেতিয়ালৈকে আমি ভাতটো খাই আহোঁ আমি দুটাই খানাটো খাই পিনে আকৌ ইয়ালৈ আহিম হাঁহিটো দিছ যে চুমাটো দে আকৌ সেইবিলাক কোলা থিম এইবিলাক দিম ঐ মই চলাম তো এতিয়া ফুডপেকটো ইয়াত লৈ ল'লে কেইটকা ঠেপৰ গাঁৱৰ ভৰিলে কেইটকা 255 চুনা এতিয়া ইয়াত লৈ লৈছোঁ তাৰপৰা লগাই ল'ব লাগিব মানে বাইকখনত মানে এতিয়া KTM পৰা ডাইৰেক্ট ৰয়েল এনফিল্ডৰ এইটো ছাৰ্ভিচ চেণ্টাৰ ভালে কৰিলে এতিয়া এইটো মাল লৈ পিনে ওলাই দিলোঁ ৰয়েল এনফিল্ডৰ পৰা তাৰপিছত এইটো এতিয়া মই তাত ছাৰ্ভিচ কৰি আছোঁ ন বাইক ইয়াত মানে বাইক লাইন লাগি আছে দেৰি হ'ব ন সেইকাৰণে এইটো মানে KTM ডিলাৰতে গৈ পিনে লগাই ল'ম তাৰ বাইকত এতিয়া ডাইৰেক্ট আকৌ KTM ডিলাৰ যাওঁ এতিয়া ছাৰ্ভিচিং দিব গৈ আছে ভিতৰলৈ যা তাৰপিছত মানুহৰ আগত কথা চথা ক'ব লাজ লাগে যে সেইকাৰণে এইডোখৰত মানে অকল এনেকৈ ভিডিঅ' কৰি লওঁ ঢেৰ মানুহ আছিল মানে অকল ভিডিঅ' কৰি থৈ দিছোঁ আৰু এতিয়া ভইচ অভাৰ দি দিছোঁ মানে সেইকাৰণে এইটো অইল ফিল্টাৰ নে কি এইটো চেঞ্জ কৰিলে নতুন এটা লগাই দিলে তাৰপিছত ফাৰ্ষ্ট ছাৰ্ভিচিঙত এইটো চেঞ্জ কৰে তাৰপিছত হেৰি কৰিলে কি কয় ইঞ্জিন অইল এইটোতো চেঞ্জ কৰিব লাগিব আৰু ইঞ্জিন অইলটো চেঞ্জ কৰি দিলে এইটো মটুলৰ ভৰাই আছে এইটো এতিয়া ভৰাই আছে ইঞ্জিন অইলটো এইটো ইঞ্জিন অইলটোৰ দামে অকল মানে 1600 টকামান হয় তাৰপিছত এইটো ইঞ্জিন অইলটো চেঞ্জ কৰি দিলে তাৰপিছত কি কৰিলে তাৰপিছত চেইন লিভ কৰিলে মানে এনেকৈ চেইনডাল চফা কৰিলে আৰু লিভ কৰি দিলে তাৰপিছত ধুই দিলে আৰু বাইকখন ইমানটো ফাৰ্ষ্ট ছাৰ্ভিচিং এইফালে ধুই আছে বাইকখন ছাৰ্ভিচিং হৈ গ'ল ছাৰ্ভিচিংনো কি দেখাম হয় নাই বেছি ছাৰ্ভিচিং অকল মানে ফাৰ্ষ্ট ছাৰ্ভিচিঙত মোবিল চুবিলে চেঞ্জ কৰে খালি কেইটকা পৰিলে সেইটো মই দেখাই আছোঁ বাৰু ভিডিঅ'টোত তাৰ ইয়াৰ বাইকখনৰ এতিয়া ফুডপেকডাল আনিছিলোঁ যে সেইডালে বাহিৰতে এনেকৈ লগাই দিলে আৰু কি কৰিলে আহিলোঁ যেতিয়া ইয়াত ডিলাৰত বাইক কি আছে অকণমান দেখা দিম এখন নতুন কালাৰ যিখন আহিছে মানে RC200 একদম কমলাই কৰি পেলাই উঠাখন কিন্তু চালটো পৰিছে একদম চালিয়া লাগিছে মানে গ্ৰাফিক্সটো তাৰপিছত এখনতো 250 দেখিছে আৰু মোক মই নিলোঁগৈ এনেকুৱা এখন তাৰপৰা এখন 390 এখন আছে এখন ব্লেক এখন আৰু এইটো কালাৰ আহিছে ন নতুন এখন কিন্তু মজা লাগিছে আৰু লুকছটো পূৰা চালিয়া হয় নাই খালি মোৰ 390 নহ'ল আৰু 250 হ'ল তাৰপিছত এতিয়া মই বিলটো হৈ গ'ল এতিয়া বিলখন লৈ লওঁগৈ নতুন 390খন ক আৰু পোৱালিটো কলাখন নিলে ন এখন আৰু এইটো ফ্ৰী আহিছে বোলা গাৰ্ড চাৰ্ড লাগি আহিছে এখনত লৈ লওঁ ছাৰ্ভিচ কৰি দামটো 260 টকা ফাৰ্ষ্ট ছাৰ্ভিচিঙৰ কষ্ট গৈছে দেই বাই বাই তুমি হেৰিখন দি দিবা মোক প্ৰাইচ লিষ্টখন চলো এতিয়া ইয়াৰ পৰা ওলাই দিম ধুনীয়াকৈ মই মোৰ বাইকখন লৈ সি তাৰ বাইকখন লৈ তাৰ কামটো হৈ গ'ল এখন পকেটত থৈ দিওঁ আৰু KTM বাইকখিনি প্ৰাইচখিনি কম কৈছিলোঁ যে প্ৰাইচ লিষ্টখন ই মোক চেণ্ড কৰি দিব সেইখন মই ধুনীয়াকৈ স্ক্ৰীনশ্বট লগাই দি দিম গোটেইখিনি ভালকৈ মানে ভিডিঅ'টো প'ষ্ট কৰি এতিয়া লগাই দিম আৰু
ইয়াত মানে চাই পিনে গম পাই যাব কোনখন কিমান তাৰ কণ্টেক্ট নাম্বাৰ দি দিম বাৰু এখনে প্ৰাইচ লিষ্টখন আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি লোৱা নহ'লে ভিডিঅ'টো পজ কৰি পিনে চাই লোৱা বাকী আৰু যদি ডিটেইলছ কিবা সুধিবলগীয়া আছে ডিছক্ৰিপশ্যনত কণ্টেক্ট নাম্বাৰ দি থৈ দিছোঁ একদম বিন্দাছ কল কৰিবা হিমুকাই দিছে বুলি কৈ দিবা নাম্বাৰটো তাৰপিছত তুমি তোমালোকৰ যি ডাউট আছে চব সুধি ল'বা ফাইনেন্সৰ কথাও সুধিব লগা থাকিলে সুধি ল'বা আৰু অ'কে মাইক চেক 1 2 3 1 2 3 ভাবিছে নেকি মটৰবিলাক কৈছে মোবাইলবিলাক কৰি আছোঁ এতিয়া মুঠতে চিকচিকাকৈ ধুই দিছে বাইকখন ছাৰ্ভিচিং হৈ গ'ল এতিয়া মানে অকণমান স্মুথ লাগিছে চলাই মটল ভৰালে দেখিছে আৰু এতিয়া আকৌ নেক্সট মানে এতিয়া 1000 চলিলেতো 1000 চলিছে এতিয়া নেক্সট মই কিমানত দিব লাগিব মই নেক্সট 4000 দিব লাগিব নেক্সট এতিয়া আকৌ যেতিয়া আৰু 3000 চলিব মানে এইখিনি হেৰি আৰু যেতিয়া 4000 কিলোমিটাৰ হ'ব তেতিয়া আকৌ ছাৰ্ভিচিঙলৈ আনিব লাগিব তাৰপিছত এতিয়া অকণমান কাম আছে এতিয়া সেই কামখিনি নিপটাই লওঁ তাৰপিছত ঘৰলৈ যামগৈ আৰু সেইটো চলো এতিয়া ইটো কামত ঘূৰোঁতে দিনৰ পৰা ৰাতি হৈ থাকিল দেখিছে নহয় এতিয়া কি কৰিবি যাবি না ঘৰ মানে কাম এটা আছে তো য'ত মানে আমি থাকিব যাম তাৰে আৰু মালিকৰ কাম এটা আছে তো তালৈ যাম তাতে এতিয়া থাকিমগৈ তাৰপিছত কাইলৈ মই কৰি মেলি আৰু বাকীখিনি হ'ব তেন্তে সেইটো ৰাতি মানে আজি ডিব্ৰুগড়তে থাকি যাম আৰু তো ইয়াত পূৰা এইফালে হালাই আছে আমি আহি পাই গ'লোঁ ইয়াত ডাব্লিউ কিবা চলি আছে এতিয়া ৰাতি মানে ইয়াতে থাকি দিম আৰু আজি চালিয়া বিচনা এখন দেখিছে নাই ইয়াতো বস্তু এটা এখন লাইট জ্বলে লাইট আজি ফাৰ্ষ্ট আহিছোঁ যাযাবৰী আগতে থাকি গৈছে ইয়াত তাতে খাতৰা বিচনা হৈ থাকিব মেইন লাইট নোমাই দিম আজি পুৰা ইয়াত গান তাই ব্লুটুথ স্পীকাৰ এটা লাগিছিল আমাৰ হয় নাই ইয়াতে থাকিব লাগিব আৰু দুইটা খানা লৈ আনিছোং খাবলৈ মেনু তো ইয়াত থাকি দিম কাইলৈ ৰাতিপুৱা মই ভালকৈ দেখাই দিম ক'ত আছোং জেগাটো তেন্তে এতিয়া গুড নাইট আকৌ পটককৈ টিককৈ ৰাতিপুৱা হ'ব এতিয়া চাব দেই তো ৰাতিপুৱা হৈ গ'ল এতিয়া মানে গুড মৰ্ণিং উঠা দেৰিয়ে হৈ গ'ল ৰাতি আমি দুটা ইয়াতে থাকি দিলোঁ আৰু তাৰপিছত এতিয়া ওলাই দিব লাগে ইয়াৰ পৰা ধেৎ মানে ডাইৰেক্ট বিচনাৰ পৰা উঠিছোঁ আৰু মোবাইলটো ধৰি ভিডিঅ' কৰি দিছোঁ তাৰপৰা এতিয়া ইয়াৰ পৰা ওলাই দিব লাগে আৰু পটাপট তাৰপিছত ঘৰৰ মুখে যাবগৈ লাগে আৰু কালি ৰাতিটো গম পালে আৰু থাকি দিলোঁ দেৰি হ'ল কাৰণে তো ইয়াত ভিডিঅ' বনাই আছে এইটো ৰুম এনেকৈ আছে আৰু সেইটো হোমষ্টে টাইপ হয় মানে জেগাটো একদম এই ৰেল আলি কিনাৰতে হ'ব এইফালে দেখাই দিওঁ দেই এইটো দেখিছে নহয় ৰেল ক্ৰচিংটো কিনাৰতে লাহোৱালৰ ফালে যা পৰি ইয়াতে থাকিলোঁ আৰু কালি ৰাতি আৰু এইফালে লাহোৱালে আৰু এইফালে অভাৰব্ৰিজখন পাৰ হয় এইটো চাইডে ডিব্ৰুগড় তাৰপৰা এখন যাযাবৰী তাৰপৰা এইখন আমাৰ বাইককেইখন এতিয়া এবাৰ ধুনীয়াকৈ ওলাই দিব লাগিব আৰু দুইটা এতিয়া ৰিটাৰ্ণ বেক টু হোম হৈ আছোঁ মানে ঘৰলৈ গৈ আছোঁ খালি ৰাতিপুৱাতে ওলাই দিলোঁ কাৰণে একো খাই অহা নহ'ল মানে সেইকাৰণে কিবা এটা খাই লওঁ দুইটাই ইয়াতে ৰুটি চুটি পুৰি যি পায় এইটো আমাৰ পুৰি আহি গ'ল এতিয়া পুৰি খাই লৈছোঁ ব্ৰেকফাষ্ট এতিয়া আহি নামৰূপ পাই গ'লোঁ তাৰ বাইকখন মডিফাই কৰিলোঁ চক এনেই ধেমালি কৰিছোঁ আৰু এখন মোৰ বাইকখন তাৰপিছত এইখন 320খন এইখন মই যে দেখাইছিলোঁ এদিন মানে বাইক চাব যোৱা ভিডিঅ'টোত এখন ভাইটোৱে মডিফাই কৰি দিলে পূৰা এইখনৰ যদি ডিটেইল ভিডিঅ' লাগে মানে বাইকখনৰ তেন্তে কমেণ্ট কৰিব আৰু নেক্সট এইখন বাইকত কি মডিফিকেশ্যন হ'ল ডিটেইলছত পূৰা ভিডিঅ'টো বনাই দিম মানে বাকী বাইকখন একদম ভাল লাগিছে পূৰা দেখিছে নাই লুকছটো তেন্তে যদি ডিটেইল ভিডিঅ' লাগে এখনৰ ওপৰত তেন্তে নেক্সট ভিডিঅ' বনাই দিম তেন্তে আজি ভিডিঅ'টো ইমানতে এণ্ডিং কৰি দিছোঁ অ'কে টাটা বাই বাই